নমস্কাৰ বন্ধুসকলৰ কাৰণে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। মুখ্য বাতৰিকেইটা আগতে পঢ়ি দিছোঁ। ভেকচিন বিভ্ৰাট, প্ৰথম পালি লৈছিল কোভাক্সিন, দ্বিতীয় পালি দিলে কোভিচিল্ড। ভেকচিন লৈ উঠাৰ পাছত দুই ভাতৃভগ্নীৰ হাহাকাৰ। হাইলাকান্দি চহৰৰ 10 নম্বৰ ৱাৰ্ড 99 নং নাৰায়ণপুৰ প্ৰাথমিক বিদ্যালয়ৰ ভেকচিন কেন্দ্ৰত সংঘটিত হয় এই ভেকচিন বিভ্ৰান্তিৰ ঘটনা। বন্ধুসকল, দ্বিতীয় মুখ্য বাতৰিটো হৈছে কি সিদ্ধান্ত হ'ল উচ্চস্তৰীয় কমিটিৰ বৈঠকত। এইচএছ পৰীক্ষাত কেনেকৈ হ'ব মূল্যায়ন, স্থান থাকিব নে নাথাকে। উচ্চতৰ মাধ্যমিকৰ মূল্যায়নক লৈ আলোচনা হোৱা উচ্চস্তৰীয় কমিটিৰ প্ৰথমখন বৈঠক আজি সম্পন্ন হৈছে। কলা, বাণিজ্য, বিজ্ঞান, কাৰিকৰী শাখাৰ মূল্যায়ন সুকীয়াকৈ কৰা হ'ব। বন্ধুসকল, এতিয়া শুনক বিতং বাতৰি। কৰোনাৰ প্ৰতিষেধকৰ দুটা ড'জ, দুটা বেলেগ বেলেগ ভেকচিন ল'ব পাৰি নে নোৱাৰি, ইয়াকে লৈ ৰাইজৰ মাজত প্ৰচুৰ কৌতূহল আছে। কিন্তু এনে এক ঘটনাই হাইলাকান্দিত সংঘটিত হৈছে ভেকচিন বিভ্ৰান্তিৰ এই ঘটনা। হাইলাকান্দিত দুই ভাতৃভগ্নীয়ে প্ৰথম পালি প্ৰতিষেধক লৈছিল কোভাক্সিন, কিন্তু দ্বিতীয় পালি ভেকচিন ল'বলৈ আহোঁতে কেন্দ্ৰত দিলে কোভিচিল্ড। এই কথা গম পোৱাৰ লগে লগে ভাতৃভগ্নীৰ মাজত হাহাকাৰ লাগে। কিন্তু সমগ্ৰ বিষয়টো গাপ দিয়াৰ বাবে কেন্দ্ৰৰ পৰা দুয়োজনক প্ৰদান কৰা হৈছিল কোভাক্সিনৰ চাৰ্টিফিকেট। শিলচৰ বাসিন্দা দুই ভাতৃভগ্নীৰ মোবাইলত বন্দী হৈছে স্বাস্থ্যকৰ্মীৰ সকলো মন্তব্য। বিষয়টো লৈ সৰব হৈ পৰিছে ভুক্তভোগী সায়ন্তন ভট্টাচাৰ্য আৰু সাগৰিকা ভট্টাচাৰ্য। 20 জুনত দ্বিতীয় ড'জ গ্ৰহণৰ দিনা হাইলাকান্দি চহৰৰ 10 নম্বৰ ৱাৰ্ডৰ 99 নং নাৰায়ণপুৰ প্ৰাথমিক বিদ্যালয়ৰ ভেকচিন কেন্দ্ৰত সংঘটিত হয় এই ভেকচিন বিভ্ৰান্তিৰ ঘটনা। বিষয়টো জ্ঞাত হোৱাৰ পিছত দুই ভাতৃভগ্নীয়ে কেন্দ্ৰটোৰ দায়িত্বত থকা অংশুমান নায়ক প্ৰশ্ন কৰাত কোনো সদুত্তৰ নাপালে। ইতিমধ্যে দুয়োজনে সংবাদ মাধ্যমৰ জৰিয়তে বিষয়টো ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে। বন্ধুসকল, দ্বিতীয় বিতং বাতৰিটো হৈছে উচ্চতৰ মাধ্যমিকৰ মূল্যায়নক লৈ আলোচনা হোৱা উচ্চস্তৰীয় কমিটিৰ প্ৰথমখন বৈঠক সম্পন্ন হৈছে। বৈঠকৰ অন্তত কলা, বাণিজ্য, বিজ্ঞান, কাৰিকৰী শাখাৰ মূল্যায়ন সুকীয়াকৈ কৰা হ'ব বুলি জানিব পৰা গৈছে। CBSE আৰু আন ৰাজ্যৰ মূল্যায়নৰ পদ্ধতিৰ দৰেকৈ অসমৰ উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰতো হ'ব মূল্যায়ন। আলোচনাৰ কিছু প্ৰয়োজন আছে, এতিয়াও সিদ্ধান্তত উপনীত হ'ব পৰা নাই বুলি কমিটিয়ে কৈছে। নিৰ্ধাৰিত সময়ৰ ভিতৰতে দাখিল কৰা হ'ব মূল্যায়নৰ পদ্ধতি। মূল্যায়নৰ আৰ্হি হিচাপে লোৱা হৈছে CBSEৰ প্ৰক্ৰিয়া। যোগ্যতাৰ ভিত্তিত ফলাফল লাভ কৰিব ছাত্ৰ-ছাত্ৰীসকলে। ছাত্ৰ-ছাত্ৰীসকলে হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই। এই ক্ষেত্ৰত অভিভাৱকসকলৰো দায়িত্ব আছে। অসামান্য পৰিৱেশৰ বাবে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ। ছাত্ৰ-ছাত্ৰীৰ অনুকূল গ্ৰহণ কৰা হ'ব সিদ্ধান্ত। স্থান থাকিব নে নাই এই বিষয়ে এতিয়ালৈ আলোচনা হোৱা নাই বুলি তেওঁলোকে জানিবলৈ দিছে। পৰীক্ষা বাতিল হোৱা ৰাজ্যৰো আৰ্হি অনুকৰণ কৰা হ'ব। ন্যায়ৰ পৰা বঞ্চিত নহয় ছাত্ৰ-ছাত্ৰীসকল। ৰেংক সম্পৰ্কত পৰৱৰ্তী সময়ত আলোচনা কৰা হ'ব। তৃতীয়খন বৈঠকত সকলো বিষয় আলোচনা কৰা হ'ব বুলি জানিবলৈ দিছে উচ্চস্তৰীয় কমিটিৰ বিষয়ববীয়াই।